বিদ্যা মানৱ মনৰ দীপ্তি। ইয়াৰ পোহৰত মানুহে ধন, মান আৰু যশস্যা লাভ কৰে। শিক্ষক এনে এজন খেতিয়ক, যিজনে জ্ঞান আৰু পোহৰৰ বীজ সমাজত সিঁচে। এজন শিক্ষক হ'ব লাগে শাৰীৰিকভাৱে উপযুক্ত, আৱেগিকভাৱে ধীৰ স্থিৰ, মানসিকভাৱে সজাগ আৰু সামাজিকভাৱে কৰ্মদক্ষতা থকা লোক। এজন শিক্ষক আৰু এটা পথ একেই সদায়, কিয়নো পথ আৰু শিক্ষক সদায় নিজৰ স্থানত থাকে, কিন্তু ই আনকহে নিজৰ স্থানত যোৱাত সহায় কৰে। মানুহ যিমানেই শিক্ষিত নহওক কিয়, ধনী নহওক কিয়, যদি তেওঁৰ মানৱতা গুণৰ অধিকাৰী নহয়, তেন্তে সেই শিক্ষাৰ একো অৰ্থ নাথাকে। মানুহে যিমান কিতাপ পঢ়িবলৈ শিকে, সিমানেই ভাবিবলৈ শিকে। এটা বন্দুকৰ গুলীতকৈ এবটল চিয়াঁহীৰ মূল্য বহুত বেছি। যদি চেনেলটো ভাল লাগিছে, লাইক আৰু ছাবস্ক্ৰাইব কৰিব।